ছোৱালীক উলিয়াই গৈ পঠিয়াই এতিয়া মই ওলালোঁ। মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে চাওকচোন। মই এতিয়া অকণ লিপষ্টিক ঘঁহি ল'লোঁ আৰু মই আহাটো নেদেখালোঁ, আহিতো স্কুল পাই গ'লোহি। এয়া উখল মাখৰ পৰিৱেশ আমাৰ দেৱী এয়া, আৰু মানে কি সকলোৱে সেৱা ধৰি আছে। দেৱী মা সৰু আনিছে, ল'ৰা ছোৱালীবোৰে খেলি আছে, দৌৰি আছে। এয়া অভিভাৱিকাসকল, তেওঁলোকে চবেই বহি আছে। আৰু এইফালে প্ৰসাদৰ ফল ফলহা কাটি আছে, এফালে প্ৰসাদ ধুই আছে। আৰু সকলোৱে বহাই বহিছে, কৰাই কৰিছে। আৰু আজিৰ দিনটো ফেশ্বনৰ দিন ন, সকলোৱে ষ্টাইল কৰি ধুনীয়াকৈ আহিছে। এয়া মোৰ লগৰ এইকেইজনী, ইহঁতে হাই দিছে। এগৰাকী আকৌ কুঁহিয়াৰ কাটি আছে। এয়া আকৌ বৌহঁত বিলাহী টপ বনাব, বিলাহী টপৰ কাৰণে বিলাহী কাটি আছে। আকৌ আমাৰ বৌয়ে মোক কৈ আছে, বৌক মই ফটো একপি উঠাওঁ বোলো, উঠিব ৰ'ব। এইফালে সকলো বহি আছে, পৰিৱেশটো ইমানেই ধুনীয়া। আৰু এতিয়া আমাৰ প্ৰসাদ খোৱাৰ সময় হ'ল, চবকে প্ৰসাদ দিছে। সকলো লাইন পাতি বহি লৈছে শাৰী শাৰীকৈ। প্ৰসাদ খাই হোৱাৰ লগতে আৰু খিচিৰি দিব, আৰু একেঠাইতে বহি থাকিব লাগিব আৰু উঠি যাব নালাগে। আৰু তাতে খিচিৰিও দিব। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু কমেণ্ট আৰু ফ'ল' কৰিব। ইয়াৰ পিছতে খিচিৰি দিব, বহি থকা জেগাতে খিচিৰি দিব।